ৰাইজক মই বিনম্ৰ আহ্বান জনাইছোঁ যে লকডাউন চলি থকাৰ সময়ত কোনোৱে যাতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখা বিষয়টো যাতে আপোচ নকৰে। কাৰণ কৰোনা ভাইৰাছৰ মহামাৰীৰ পৰা প্ৰতিগৰাকী ব্যক্তিয়ে যদি নিজক ৰক্ষা কৰিব লগা হয়, ছ'চিয়েল ডিষ্টেন্সিং সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিষয়টো আমি গুৰুত্ব দিবই লাগিব আৰু ইয়াক নিষ্ঠাৰে পালন কৰিবই লাগিব। আমি ইতিমধ্যে আপোনালোকে জানে যে লকডাউন কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনৰে পৰা অসমৰ আমি বিশেষকৈ যোগান বিভাগক আমি নিৰ্দেশ দিছিলোঁ আৰু মই নিজেও মুখ্যমন্ত্ৰী হিচাপে যিমান ইয়াত হোলচেলাৰ আছে বিভিন্ন সামগ্ৰীৰ সকলোকে মই আহ্বান জনাইছিলোঁ যাতে লকডাউন কাৰ্যসূচী চলি থকাৰ সময় যাতে কোনো যুক্তিতেই যাতে তেখেতসকলে অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰে আৰু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে। মই বিভিন্ন জিলাই জিলাই এই হোলচেলাৰ সৈতে মই পোনপটীয়া কথা পাতিছোঁ, অনুৰোধ জনাইছোঁ আমি এতিয়া সকলোৱে মানৱীয় দায়িত্ব পালন কৰিব লাগিব, মানৱ ধৰ্ম পালন কৰিব লাগিব। সেইকাৰণে এই সময়ত কোনোৱে যাতে মূল্য বৃদ্ধি কৰি দুখীয়া জনগণক অশান্তি নিদিয়ে, সকলোৱে অসমৰ 3,30,00,000 মানুহৰ সেৱাৰ বাবে আত্মনিয়োগ কৰে, সকলোকে মই আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও শক্তি বিভাগৰ তৰফৰ পৰা এই সমস্যাৰ ভিতৰত যাতে মানুহে কোনো কাৰণত বিজুলী তেখেতসকলে পোৱাৰ ক্ষেত্ৰত যাতে বঞ্চিত নহয়, কাৰণ গোটেই বৰ্তমান সময়ত যিমান ধুমুহা সৃষ্টি হৈছে এই ধুমুহাৰ বাবে বিভিন্ন ঠাইত গছ গছনি ভাঙিছে, ফলত ইলেক্ট্ৰিক তাঁৰ আৰু পোষ্টবিলাকো বিভিন্ন ঠাইত ক্ষতিগ্ৰস্ত হৈছে। তৎসত্ত্বেও দিনে নিশাই কাম কৰি শক্তি বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকলে ৰাইজক বিজুলী যোগান ধৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও পৰিবহণ বিভাগৰ তৰফৰ পৰাও সময়মতে গাড়ী যোগান ধৰি বিভিন্ন বিভাগক জনসেৱা কামত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিছে। আৰু মই আজি বিশেষকৈ অসমৰ স্বাস্থ্য বিভাগৰ নিষ্ঠাৰে কাম কৰা ডাক্তৰসকল, নাৰ্ছসকল, আশা কৰ্মীসকল, MPW কৰ্মকৰ্তাসকল, ৱাৰ্ড বয়সকল, চাফাই কৰ্মীসকল, এম্বুলেন্সৰ চালকসকলৰ লগতে স্বাস্থ্য বিভাগৰ সৈতে জড়িত থকা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতসকলে কোভিড-19ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুদ্ধত লিপ্ত হৈছে আৰু তেখেতসকলক সমান্তৰালভাৱে সহযোগিতা আগবঢ়াইছে অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীসকলে, যোগান বিভাগৰ আমাৰ কৰ্মকৰ্তাসকলে, শক্তি, পৰিবহণ, জনস্বাস্থ্য কাৰিকৰী ইত্যাদি ইত্যাদি বিভাগৰ কৰ্মকৰ্তাসকলে। মই আশা ৰাখিছোঁ যে এই চিৰাং জিলাটো অন্যান্য জিলাসমূহৰ লগতে এই চিৰাং জিলাটো যাতে এই জিলাত বসবাস কৰা 5 লক্ষ লোকে সকলো সময়তে যাতে উন্নত মানদণ্ডৰ সেৱা জিলা প্ৰশাসনৰ পৰা লাভ কৰিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মই জিলা প্ৰশাসনক নিৰ্দেশনা দিছোঁ যে আপোনালোকে 24 ঘণ্টাই ৰাইজৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ বাবে আপোনালোকে প্ৰস্তুত হৈ থাকিব লাগিব। আৰু এই সমস্যাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন মতে যিহেতুকে আমি খেতিপথাৰত খেতিয়ক ৰাইজক আত্মনিয়োগ কৰাৰ বাবে সুবিধা প্ৰদান কৰিছোঁ, চাহ বাগানবিলাকতো শ্ৰমিক ৰাইজক কাম কৰাৰ বাবে সুবিধা প্ৰদান কৰিছোঁ আৰু খাদ্যৰ লগত যিমানবিলাক সম্বন্ধীয় কিছু সৰু সৰু উদ্যোগ মুকলি কৰাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন মতে। গতিকে এইবিলাক কাম কৰিবলৈ যাওঁতে যাতে ৰাইজে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিষয়টো যাতে নিখুঁতভাৱে পালন কৰে, তাৰ বাবে সকলোৱে আমি চোকা দৃষ্টি ৰাখিব লাগিব।